নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে এডুটেক ইনলৈ স্বাগতম জনালোঁ আৰু যিসকল শিক্ষাগুৰুৱে আজি নতুনকৈ ভিডিঅ' চাই আছে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু লগৰ শিক্ষাগুৰুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে ৰাজ্যৰ খণ্ড সমল ব্যক্তিসকল অৰ্থাৎ ব্লক ৰিচাৰ্চ পাৰ্চন বা চমুকৈ BRP সকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় আৰু BRP সকলৰ লগত হোৱা এই বৈঠকত চলিত বৰ্ষত গুণোৎসৱত C আৰু D গ্ৰেড প্ৰাপ্ত 212খন বিদ্যালয় আৰু 1060 গৰাকী শিক্ষাৰ্থীক সামৰি চলোৱা ক্ষেত্ৰভিত্তিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হয় অৰ্থাৎ আজিৰ যি বৈঠক অনুষ্ঠিত হয় এই বৈঠকত চলিত বৰ্ষত গুণোৎসৱত C আৰু D গ্ৰেড প্ৰাপ্ত বিদ্যালয়সমূহৰ ক্ষেত্ৰভিত্তিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হয় আৰু এই প্ৰতিবেদনত প্ৰাপ্ত ফলাফলৰ ভিত্তিক শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় আৰু খণ্ড সমল ব্যক্তিসকলক বিদ্যালয়সমূহত সঠিক স্তৰত পাঠদান অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেল পদ্ধতিৰ সফল প্ৰয়োগেৰে যাতে প্ৰাথমিক স্তৰৰ পৰা প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু প্ৰতিখন বিদ্যালয়ৰ উৎকৰ্ষ সাধন কৰিব পাৰি এই ক্ষেত্ৰত আলোচনা কৰা হয় গতিকে শ্ৰদ্ধা শিক্ষাগুৰুসকল আজি জনতা ভৱনৰ আলোচনাত প্ৰতিখন জিলাৰ BRP সকলে চলিত বৰ্ষৰ গুণোৎসৱত C আৰু D গ্ৰেড প্ৰাপ্ত বিদ্যালয়সমূহৰ ক্ষেত্ৰভিত্তিক সমীক্ষাৰ যি প্ৰতিবেদন এই প্ৰতিবেদনখন দাখিল কৰে আৰু শিক্ষামন্ত্ৰী এখন বিদ্যালয়ত যাতে সঠিক স্তৰত পাঠদান অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেল এই পদ্ধতি প্ৰয়োগেৰে যাতে প্ৰাথমিক স্তৰৰ পৰা প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু প্ৰতিখন বিদ্যালয়ে যাতে উৎকৰ্ষ সাধন কৰিব পাৰে এই বিষয়ত গুৰুত্ব আৰোপ কৰে আছিল আজি আপোনালোকক জনাবলগীয়া বাৰ্তা গতিকে শিক্ষামূলক যিকোনো বাৰ্তা পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ